আজি এটা কাম কৰিলোঁ, টিপটটো অকণমান ফাটিল। এইখিনিতে এই আঁচ এডাল পৰি ফাটি গ'ল। ইমান ধুনীয়া বস্তুটো পেলাই দিবৰো মন নাযায়। সেয়েহে ভাবিলোঁ কিবা এটা কৰি থওঁ যাতে এইটো নেপেলোৱাকৈ ঘৰতে থৈ দিব পাৰিম। এই বনজোপাকে পটটোত ৰুই থৈ দিওঁ বুলি ভাবিলোঁ। সেই বুলিয়ে অলপ মাটি আনি ল'লোঁ আৰু বনজোপাও আনি ল'লোঁ। এই বনজোপা এনেদৰে ভিতৰত ৰুই থ'বলৈ বা বাহিৰত টাবত ৰুই থ'লে দেখিবলৈ বৰ ধুনীয়া হয়। বনজোপাৰ নামটো পিছে মই নাজানো কি নাম, কিন্তু দেখিবলৈ বৰ ধুনীয়া। আৰু এয়া মাটিখিনি ভৰোৱা প্ৰায় হৈ গৈছে পটটোত। এতিয়া মই ইয়াতে ঘাঁহজোপা ৰুই ল'ম। আৰু টিপটৰ লগত যিহেতু কাপ এটা লাগিবই, সেয়েহে কাপ এটাতো মই এনেদৰে অকণমান মাটি ভৰাই তাতে কেইডালমান বন ৰুই দিলোঁ। আৰু এয়া আমাৰ ফাইনেল লুক ৰেডি হৈ গ'ল। টিপট লগতে কাপ। কিমান ধুনীয়া হৈছে দেখিবলৈ। এনেদৰে আমি কিছুমান বস্তু পেলাই নিদি ব্যৱহাৰৰ উপযোগী কৰি ৰাখিব পাৰোঁ। এয়া চাওকচোন, ফটা টিপটটো আমি পেলাই নিদি কিমান ধুনীয়াকৈ তাতে ঘাঁহ কেইডাল ৰুই দিলত ইমান ধুনীয়া লাগিছে দেখিবলৈ। এনেদৰে সজাই থ'লে দেখিবলৈও ধুনীয়া হয় আৰু বস্তুটো পেলনিও নাযায়। কিমান ধুনীয়া হৈছে। এনেধৰণৰ কিছুমান সৰু সৰু কামে আমাৰ মনবোৰ ভাল কৰি ৰাখে। মনটো বহুত ভাল লাগে এনেধৰণৰ কামবোৰে। মানি প্লেণ্টজোপা কেইমাহমানৰ আগতে ৰোৱা। অকণমানি আগ এটা ৰুইছিলোঁ, এতিয়া একেবাৰে ডালে পাতে ভৰি পৰিলে।